এতিয়া চান্সটো দিলেহেঁতেন গতিকে এই বস্তুটো নহয়, চান্স নিদিয়ে নহয়, আপোনাক চান্স নিদিয়াটো কেনেকুৱা হ'ল? আপুনি হাতযোৰ কৰিব নালাগে, মই আপোনাক হাতযোৰ কৰিছোঁ যে আমাৰ লগত এনেকুৱা নকৰিব। আজি আমাৰ লাইফ কেইটাৰ লগত যদি কিবা এটা হৈ যায় না, খোৱাৰ টাইমত এটা পয়জন ফুড পয়জনিং হৈ যদি কিবা এটা হৈ যায়, তেতিয়াহ'লে আপোনাৰ চৰিটো আৰু আপোনাৰ হাতযোৰটো কাম দিব নেকি মোৰ ক্ষেত্ৰত? নিদিয়ে নহয়। আমি তিনিজন মানুহে যে খাব আহিছোঁ আজি ইয়াতে, আমাৰ তিনিটাৰ জীৱনৰ প্ৰতি এটা কিবা হেৰি খেলাৰ নিচিনা হৈছে। কৈছে যে আমি ৰাতি স্প্ৰে কৰোঁ, স্প্ৰে কৰোঁতে হয়তো মৰা পঁইতাচোৰাবিলাকৰ কোনোবাটো পৰি যাব পাৰে। গতিকে যেতিয়া আপোনাৰ মেনেজাৰে যেতিয়া ক'ব যে বোলে ইয়াত পঁইতাচোৰা ঘূৰি থাকে, আমি ৰাতি ইয়াতে হেৰি কৰোঁ, কৈছে যে আমি ৰাতি স্প্ৰে কৰোঁ, স্প্ৰে কৰোঁতে হয়তো মৰা পঁইতাচোৰাবিলাকৰ কোনোবাটো পৰি যাব পাৰে। আমি সাধাৰণ এখন ফুটপাথত নাখাই কেনে 50 ৰুপিজত এটা নিৰামিষ ভাত পায়, আমি আপোনালোকৰ তাত 1000 টকা দি কেনে খাব আহিছোঁ। আপোনাৰ ৱেটাৰজনক মই ক'লোঁ মেনেজাৰক মাতক, তেখেতে এওঁক মাতি আনিলে। এওঁক মাতি অনাৰ পিছত এওঁক মই সুধিলোঁ যে এনেকুৱা হৈছে এইটো, তেখেতে কৈছে মই এইটো চেঞ্জ কৰাই দিম বেলেগ এটা। মই ক'লোঁ চেঞ্জ কৰিলে প্ৰব্লেমটো চলিউশ্যন নহ'ব, কাৰণ এই বটলটোত যদি পৰিছে, এই পাত্ৰটোত যদি পৰিছে, তেতিয়াহ'লে গোটেই পাত্ৰটো পেলাব লাগিব। আৰু পাত্ৰটো পেলালেও আপুনি শুনক, পাত্ৰটো পেলালেও আপোনালোকৰ চলিউশ্যনটো নহ'ব। প্ৰথম কথা আপোনালোকে ছেফটি ৰাখিব লাগিব আমাৰ কাষ্টমাৰৰ। আমি সাধাৰণ এখন ফুটপাথত নাখাই কেনে 50 ৰুপিজত এটা নিৰামিষ ভাত পায়, আমি আপোনালোকৰ তাত 1000 টকা দি কেনে খাব আহিছোঁ, 220 ৰুপিজত থালি এটা খাব আহিছোঁ। গতিকে সেই বস্তুটোত চাওক, ক'ত 50 ৰুপিজত, ক'ত 220 টকা। 220 টকাত এইকাৰণে আহিছোঁ যে আপোনালোকৰ এটা ব্ৰেণ্ড আছে। গতিকে যেতিয়া আপোনাৰ মেনেজাৰে যেতিয়া ক'ব যে বোলে ইয়াত পঁইতাচোৰা ঘূৰি থাকে, আমি ৰাতি ইয়াতে হেৰি কৰোঁ, ফুৰি থাকে, মোৰ তাত ভিডিঅ' আছে, তেখেতে কৈ থকা মোৰ তাত ভিডিঅ' আছে। গতিকে কৈছে যে আমি ৰাতি স্প্ৰে কৰোঁ, স্প্ৰে কৰোঁতে হয়তো মৰা পঁইতাচোৰাবিলাকৰ কোনোবাটো পৰি যাব পাৰে। এইটো কেনেকুৱা টাইপৰ কথা? তেখেতে তেতিয়া মই কুৱেশ্যন কৰিছোঁ যে পঁইতাচোৰা ঠিকে আছে, তাত তাৰমানে জেঠিও পৰিব। আমি তিনিজন মানুহে যে খাব আহিছোঁ আজি ইয়াতে, আমাৰ তিনিটাৰ জীৱনৰ প্ৰতি এটা কিবা হেৰি খেলাৰ নিচিনা হৈছে। তাকেতো যে তেখেতে কৈছে যে মই হাতযোৰ কৰিছোঁ, মই চৰি কৈছোঁ, আপুনিও কৈছে। আজি আমাৰ লাইফ কেইটাৰ লগত যদি কিবা এটা হৈ যায় না, খোৱাৰ টাইমত এটা পয়জন ফুড পয়জনিং হৈ যদি কিবা এটা হৈ যায়, তেতিয়াহ'লে আপোনাৰ চৰিটো আৰু আপোনাৰ হাতযোৰটো কাম দিব নেকি মোৰ ক্ষেত্ৰত? নিদিয়ে নহয়। গতিকে আপুনি হাতযোৰ কৰিব নালাগে, মই আপোনাক হাতযোৰ কৰিছোঁ যে আমাৰ লগত এনেকুৱা নকৰিব। মই আগেও সেই কথাটোৱে কৈ আছোঁ। ভাল পাম ছাৰ, বিকজ আমি নিবিচাৰোঁ কোনো কাষ্টমাৰ আমাৰ তাত আহি পেলাই আপছেট হৈ যাওক, বিকজ খৰিকা ইমান টাইম হ'ল, এইবোৰ গোটেই কাষ্টমাৰখিনি খৰিকা ভাল কৈছোঁ সেইকাৰণে যে আপোনালোকৰ তাত আহিছোঁ কি কাৰণত, আপোনালোকৰ ব্ৰেণ্ড এটা আছে, ব্ৰেণ্ডটোৰ কাৰণে আহিছোঁ। বোলে খৰিকাত ভাল পায়, মানুহে খাই ভাল পায়, টেষ্টটো বিৰাট ভাল, আৰু মই নিজেও কৈছোঁ এইটো ক্ষেত্ৰত। গতিকে এই বস্তুটো নহয়, চান্স নিদিয়ে নহয়, আপোনাক চান্স নিদিয়াটো কেনেকুৱা হ'ল? তেতিয়াহ'লে মই জনাব নালাগিছিলে, মানুহক ক'ব নালাগিছিলে, বা মই নিজে আপোনাক একো ক'ব নালাগিছিলে, সেইটো চান্স দিয়া হ'ল নেকি? তেতিয়াহ'লেতো আপুনি একো নকৰিলেই হয়। নাই ছাৰ, আমাৰ এটা কাষ্টমাৰ আপুনি হওক আৰু কাইলৈ কোনোবা বেলেগ হ'ল, যদি আমাৰ পৰা ভুল হৈছে আমি ডেফিনেটলি এইটো ৰেক্টিফাই কৰিম ছাৰ। আৰু এনেকুৱা মিষ্টেক ফিউচাৰত নহওক, সেইটো বস্তু আমি বহুত বেছি ইম্পৰ্টেণ্ট।